Hi guys, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। মই এতিয়া যাই আছোঁ শিক্ষা মন্দিৰত। মা আৰু বাইকত ভিডিঅ'টো চাই থাকিব। ফাইনেলি গাইজ, আজি আমি আহি পালোঁ গৰখীয়া মন্দিৰলৈ আৰু ইয়াৰ পৰা প্ৰসাদৰ বস্তুবোৰ লৈ লৈছোঁ। ধূপ চাকি আৰু গামোচা। ইয়ালৈ আহিবলৈ মোৰ বহুত মন আছিল আৰু আজি আহি পালোঁ। এইটোৱে হৈছে মন্দিৰৰ মেইন গেট, মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই। আমি এতিয়া ইয়াতে মুখ হাত ভৰি ধুই কেনে মূল মন্দিৰলৈ সোমাম, তো ভিডিঅ'টো চাই থাকিব। এইটোৱে হৈছে পবিত্ৰ গৰখীয়া গোসাঁই থান। মূল মন্দিৰটো ভিতৰলৈ সোমাম, ভিতৰত পূজা চলি আছে। মূল মন্দিৰৰ এইটো ভিতৰৰ পৰিৱেশ কি ধুনীয়াকে পূজা চলি আছে। এইটো নদী গৰখীয়া মন্দিৰৰ কি এয়া চাওক, এডাল এডাল গছ আপোনালোকে চাব পাৰে কিমান ডাঙৰ গছ, আৰু গছ তাৰ সম্পূৰ্ণ গামোচাৰে ভৰ্তি হৈ আছে। অকল গামোচা গামোচা গামোচাই। এয়া মোৰ মা আৰু বাইদেউ গামোচা বান্ধি আছে। গামোচা গামোচা চাৰিওপিনে গামোচা, কি ধুনীয়া পৰিৱেশ। আৰু গছজোপা কিমান ডাঙৰ, চাওক না কি ধুনীয়া। চাই লওক এই গছডাল, গামোচা বন্ধা হয় ইয়াত। মনৰ আশা পূৰণ কৰিবৰ বাবে গামোচা বান্ধে। মোৰ মনৰ আশা এটাৰ নাম লৈ ভগৱানক কৈ গামোচা বান্ধিলোঁ। Start. আৰু এয়া কি ধুনীয়া পৰিৱেশ, চাই লওক। ইয়াত কাছও আছে, বহুত ৰ'দ, সেইকাৰণে ওচৰত নগ'লো চাবলৈ, ৰ'দৰ কাৰণে। আৰু কেনেকুৱা কেনেকুৱা কাছ এই পৃথিৱীত আছে তাৰ এখন লিষ্ট দিয়া হৈছে।
এইটো হ'ল এটা ময়ূৰ আৰু শহাপহু বহুত কেইটাই আছে ইয়াত আৰু এইবোৰ হ'ল ৰাজহাঁহ এয়া চাওক বিভিন্ন ধৰণৰ দোকান ইয়াত বহে আপোনালোকে যদি গৰখীয়া থানত কেতিয়াবা আহে কিনিব পাৰিব দেখাই আছো চাই লওক আমাৰ দোকানত দেখোন এতিয়া খোৱা কোনে যাব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই